নমস্কাৰ বন্ধুসকল, মুক্তিৰ প্ৰয়াস ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছো এইবাৰ অনুষ্ঠিত হ'ব লগা আসাম টেট পৰীক্ষা 2021ৰ বাবে পৰিৱেশ অধ্যয়নৰ 15টি সম্ভাৱ্য প্ৰশ্নোত্তৰ। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে তলৰ কোনটো পৰিৱেশৰ ভৌতিক উপাদান নহয়? ইয়াত অপচন 4টা দিয়া আছে। অপচন এ বায়ু, বি পানী, সি সৌৰ বিকিৰণ আৰু ডি বিয়োজক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি বিয়োজক। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো প্ৰাথমিক উপভোক্তা নহয়? অপচন এ গৰু, বি হৰিণা, সি ভেকুলী আৰু ডি শহাপহু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি ভেকুলী। পৰৱৰ্তী প্ৰশ্ন, বেক্টেৰিয়া বা ভেঁকুৰ আদি অণুজীৱ কোন শ্ৰেণীৰ জৈৱিক উপাদান? অপচন এ উৎপাদক, বি উপভোক্তা, চি বিয়োজক আৰু ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি বিয়োজক। পৰৱৰ্তী প্ৰশ্ন, পৰিৱেশ সংৰক্ষণ আইন প্ৰণয়ন কৰা হয়। অপচন এ 1986 চনত, বি 1987 চনত, চি 1988 চনত আৰু ডি 1989 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1986 চনত। পৰৱৰ্তী প্ৰশ্ন, পৰিস্থিতি বিজ্ঞান শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল? অপচন এ টেনছলি, বি হেকেল, চি ওডাম আৰু ডি ডেনিছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি হেকেল। পৰৱৰ্তী প্ৰশ্ন, বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? অপচন এ 10 মে, বি 5 জুন, চি 5 জুলাই আৰু ডি 15 জুলাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 5 জুন। পৰৱৰ্তী প্ৰশ্ন, বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? অপচন এ 21 মাৰ্চ, বি 21 এপ্ৰিল, চি 15 মে আৰু ডি 1 জুলাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 21 মাৰ্চ। পৰৱৰ্তী প্ৰশ্ন, বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সৰ্বাধিক ভূমিকা থকা সেউজগৃহ গেছবিধ হৈছে? অপচন এ মিথেন, বি নাইট্ৰাছ অক্সাইড, চি জলীয় বাষ্প আৰু ডি কাৰ্বন ডাই অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি কাৰ্বন ডাই অক্সাইড। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো সেউজগৃহ গেছ নহয়? অপচন এ কাৰ্বন ডাই অক্সাইড, বি মিথেন, চি নাইট্ৰজেন আৰু ডি নাইট্ৰাছ অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি নাইট্ৰজেন। পৰৱৰ্তী প্ৰশ্ন, কোনবিধ গেছে সূৰ্যৰ পৰা অহা ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে? অপচন এ নাইট্ৰজেন অক্সাইড, বি অজন, চি ছালফাৰ ডাই অক্সাইড আৰু ডি অক্সিজেন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি অজন। পৰৱৰ্তী প্ৰশ্ন, অজন স্তৰ ক'ত অৱস্থিত? অপচন এ ট্ৰপস্ফিয়াৰ, বি ষ্ট্ৰেটস্ফিয়াৰ, চি মেছস্ফিয়াৰ আৰু ডি থাৰ্মস্ফিয়াৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ষ্ট্ৰেটস্ফিয়াৰ। পৰৱৰ্তী প্ৰশ্ন, মিনামাটা ৰোগ কিহৰ প্ৰভাৱত হয়? অপচন এ পাৰা, বি আয়োডিন, চি আৰ্ছেনিক আৰু ডি কেডমিয়াম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পাৰা। পৰৱৰ্তী প্ৰশ্ন, কিহৰ প্ৰভাৱত তাজমহল অধিক ক্ষতিগ্ৰস্ত হৈছে? অপচন এ পাৰা, বি ছালফাৰ ডাই অক্সাইড, চি ক্ল'ৰিন আৰু ডি মিথেন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি মিথেন।
পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো বায়ু প্ৰদূষণকাৰী নহয়? অপশ্যন এ কাৰ্বন মন'অক্সাইড, বি ছালফাৰ অক্সাইড, চি নাইট্ৰজেন আৰু ডি কাৰ্বন ডাই অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নাইট্ৰজেন। পৰৱৰ্তী প্ৰশ্ন তথা অন্তিম প্ৰশ্নটি হৈছে, নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিছিল? অপশ্যন এ সুন্দৰলাল বহুগুণা, বি মেধা পাটকাৰ, চি মীৰা কুমাৰ আৰু ডি মেৰী পাটকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেধা পাটকাৰ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো উপভোগ কৰি আপোনালোকে কিঞ্চিত পৰিমাণে হ'লেও উপকৃত হৈছে বুলি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শই মোক এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাবলৈ উৎসাহ যোগাব। ধন্যবাদ।